নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল আগলৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ ক'তো তেনেকৈ যাব পৰা নাই সেইকাৰণে ভাবিলোঁ বস্তু এটা লৈছিলোঁ DJI Gimbal এটা লৈছিলোঁ ভাবিলোঁ তাৰে ৰিভিউ ভিডিঅ' এটা বনাই দিওঁ সৰু ভিডিঅ' এটা বনাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে চাব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এইটোৱে DJI OM 4 AC মানে Osmo 4 সো এইটো এটা আমি আনবক্সিং কৰিম ইয়াত কি আছে চাওঁ ভিতৰত তো ধুনীয়াকৈ লিখা আছে ক্ৰিয়েট মেগনেটিক মোমেন্টস ইয়াত আছে এটা পাউচ দুখনমান কাগজ আৰু ইয়াত একো নাই লগত আছে এডাল ট্ৰাইপড C টাইপ চাৰ্জাৰ এইটো তাত বান্ধিবলৈ দিছে আৰু এইটো মেগনেটিক ক্লেমটো আৰু এইটো DJI Gimbal ডাল এইটো ধুনীয়াকৈ ফোল্ড হৈ থাকে এইটো এনেকৈ প্ৰেছ কৰি খুলি এইটো এনেকৈ ট্ৰাইপডত ফিক্স হৈ যায় তাৰপিছত এইটো ইয়াত এনেকৈ লাগি এইটো অন হৈ গ'ল এতিয়া মই মোবাইলটো ইয়াত লগাই দেখুৱাম অলপ পিছত এইটোৱে আৰু 9000 ক্লেমটো ইয়াত লগাই ল'লোঁ ক্লেমটো ফিটিং কৰি ল'লোঁ এতিয়া আৰু গিম্বলৰ লগত কানেক্ট কৰিবলৈ এটা এপ লাগে এই DJI Mimo এপ তো ইয়াতে আছে ইয়াতে লিখাই আছে এইটোত স্কেন কৰি পিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব নহলে বা এন্ড্ৰইড ষ্টৰত এইটো নাই এপল ষ্টৰত এইটো মেবি আছে ইয়াত স্কেন কৰি দিলে হ'ব ইয়াত স্কেন কৰি দিলে ওলাই যাব আপোনাৰ ডাউনলোড দিবলৈ নহলে গুগলত সাৰ্চ কৰি আপোনালোকে ডাউনলোড দিব পাৰে DJI Mimo বুলি মইতো ডাউনলোড কৰি থৈছোঁ DJI Mimo এপ সো কানেক্ট কৰাৰ আগত এইটো ওপেন কৰি লওঁ এইটো এনেকৈ কানেক্ট কৰি দিলে হৈ গ'ল কানেক্ট কৰি দিয়াৰ পিছত এইটো এম বাটনটো এবাৰ প্ৰেছ কৰি দিয়ক লং প্ৰেছ এইটো অন হৈ গ'ল এইটো নিজে কানেক্ট হৈ যাব এতিয়া এইটো ইয়াত এটা আছে জয়ষ্টিক এম বাটন ৰেকৰ্ড বাটন এফালে আছে জুম বাটন আৰু বেক সাইডে আছে এটা ট্ৰিগাৰ মই সকলোৰে ফিচাৰ্ছখিনি আপোনালোকক কৈ দিম তো জয়ষ্টিকটো গম পায় এইটো আপোনাৰ ওপৰলৈ তললৈ ৰাইট লেফট আপ ডাউন আৰু এম বাটনটো যদি তিনিবাৰ প্ৰেছ কৰোঁ এইটো ষ্টেণ্ড বাই মোডত আহি যায় এইটো আপোনালোকে এতিয়া এৰাই পিনে থৈ দিব পাৰিব আকৌ যদি ইউজ কৰিবলৈ হয় ইয়াত লগাই এম বাটনটো তিনিবাৰ আকৌ এই জেগাত আহি যাব ৰেকৰ্ড বাটনটো ৰেকৰ্ড কৰিবলৈ অফ কৰিবলৈ জুম বাটন জুম কৰিবলৈ আৰু ট্ৰিগাৰটো হৈ গ'ল ট্ৰিগাৰটো প্ৰেছ কৰি যদি আপোনালোকে এনেকৈ গিম্বলটো হিলাই থাকে মোবাইলটো সেম জেগাতে থাকিব সো এতিয়া এইটো ফটো মোডত আছে ইয়াৰ যদি মেনুখন উলিয়াবলৈ হয় এম বাটনটো এবাৰ প্ৰেছ কৰি দিলে মেনুখন ওলাব এইটো এনেকৈ স্ক্ৰল কৰিব পাৰিব নহলে জয়ষ্টিকডাল ইউজ কৰি একদম ফাৰ্ষ্টত আছে ষ্টৰি মোড পেনোৰামা ফটো ভিডিঅ' ডাইনাজুম টাইম লেপছ হাইপাৰ লেপছ আৰু ষ্টৰি মোডত আছে FPV এইটো এনেকৈ স্ক্ৰল কৰিব পাৰিব দেন পেনোৰামা ফটোটো আছে 4টা মোড ফলো আছে টিল্ট লক FPV আৰু স্পিনশ্বট এইটো স্ক্ৰল কৰিবলৈ অলপ প্ৰব্লেম হয় সো জয়ষ্টিকডাল ইউজ কৰিলে ভাল ভিডিঅ'টো আছে 4টা স্পিনশ্বট FPV টিল্ট লক আৰু ফলো সো ডাইনাজুমত আছে ফলো টিল্ট লক টাইম লেপছতো সেম ফলো আৰু টিল্ট লক হাইপাৰ লেপছত 4টা আছে ফলো
টিল্ট লক FPV স্পিনশ্বট মই এতিয়া এই ফলো টিল্ট লক FPV আৰু স্পিনশ্বট গোটেইকেইটাৰে ফিচাৰ্ছখিনি জনাই দিম সো এতিয়া এইটো বেক কেমেৰা হৈ আছে ইয়াত যিটো বেক সাইডে ট্ৰিগাৰ আছে অথনি দেখাইছিলোঁ ট্ৰিগাৰটো যদি 3বাৰ প্ৰেছ কৰি দিওঁ এইটো ফ্ৰণ্ট কেমেৰা হৈ যাব 3 টাইমছ প্ৰেছ কৰিলোঁ ফ্ৰণ্ট কেমেৰা হৈ গ'ল আকৌ 3 টাইমছ প্ৰেছ কৰিলোঁ বেক কেমেৰা এবাৰ যদি প্ৰেছ কৰোঁ এইটো ট্ৰেকিং মোডত আহি যাব দেখিছে আপোনালোকে গ্ৰীণ চিম্বল এটা ওলাইছে স্কুৱেৰ টাইপৰ তাত যদি ফেচটো আহে ই মানে ট্ৰেক কৰি ল'ব সাপোজ মই এতিয়া ইয়াত হাতখন দি দিলোঁ ট্ৰেকিং কৰিলে হাতখন যোনফালে মই মুভ কৰিম বা মানুহটো যোনফালে মুভ কৰিব গিম্বল সেইফালে মুভ কৰিব দেখিছে মই লেফ্ট নিছোঁ লেফ্ট গৈছে ৰাইট নিছোঁ ৰাইট তললৈ গৈছে ওপৰলৈ গৈছে সেইটো এটা বহুত ধুনীয়া ফিচাৰ্ছ M বাটনটো ডাবল প্ৰেছ পোৰ্ট্ৰেট আকৌ ডাবল প্ৰেছ লেণ্ডস্কেপ মেনু ভিডিঅ'ত এইটো ফলো মোড হৈ আছিলে তাৰপিছত আছে টিল্ট লক FPV স্পিনশ্বটটো ফেচিলিটি কি হ'ল এইটো সিলেক্ট কৰিলে ৰেকৰ্ড এইটো যদি গিম্বলটো ৰাইট সাইডে কৰে তো ৰাইট সাইডে এনেকৈ স্পিন হ'ব যদি লেফ্ট সাইডে কৰে লেফ্ট সাইডে স্পিন হ'ব আৰু আপ ডাউনটো নৰ্মেলি যাব আপ ডাউন সো ইয়াত বাকি যিকেইটা মোড আছিলে ভিডিঅ'ত 4টা মোড আছিলে স্পিনশ্বটটো মই আপোনালোকক দেখালোৱেই এতিয়া ফলো মোডটো হৈ গ'ল আপুনি ফলো যদি কৰি লয় আপুনি যদি গিম্বলটো লেফ্ট কৰে লেফ্ট যাব ৰাইট কৰিলে ৰাইট ওপৰলৈ কৰিলে ওপৰলৈ যাব তললৈ কৰিলে তললৈ যাব সো এইটো হৈ গ'ল ফলো মোড মানে গিম্বলটো আপোনাৰ লগত ফলো কৰিব আপুনি যিফালে ডাইৰেকশ্যন দিব সেইফালে যাব দেন সেকেন্ড মোডটো আছিলে টিল্ট লকত কি হ'ব মই এতিয়া টিল্ট লক কৰি ল'লোঁ এইটো কি হ'ল লেফ্ট কৰিলে লেফ্ট যাব ৰাইট কৰিলে ৰাইট যাব কিন্তু ওপৰলৈ আৰু তললৈ নাযায় কেমেৰাটো জেগাতে থাকিব অকল লেফ্ট আৰু ৰাইট যাব ওপৰলৈ আৰু তললৈ নাযায় সেইটোৱে হৈ গ'ল টিল্ট লক তাৰ পিছৰটো আছিলে FPV এইটো মানে স্পৰ্টছ মোড বুলি ক'ব পাৰি এইটো লেফ্টটো যাব ৰাইটটো যাব মানে চবফালে যাব স্পিনো হ'ব এটা আপুনি যেনেকৈ কৰিব তেনেকৈ যাব ইয়াত আৰু এটা মোড আছে যিটো ষ্টৰি মোড মই আপোনালোকক কৈছিলোঁ বহুতকেইটা প্ৰিছেট আছে এই প্ৰিছেটকেইটা জাষ্ট আপোনালোকে যদি আপোনালোকে সেলেক্ট কৰি লয় এইটো প্ৰিছেট সেলেক্ট কৰি লয় মই এইটো এটা সেলেক্ট কৰিলোঁ ষ্টাৰ্ট কৰিলোঁ আপোনালোকক গিম্বলটোৱে ডাইৰেকশ্যন দিব কেনেকৈ কৰিব লাগে জাষ্ট আপোনালোকে গিম্বলটোৰ মতে কৰিলে হ'ল সাপোজ মই এতিয়া এইটো ভিডিঅ' কৰিম এইটো গিম্বলে অটোমেটিক কৰি আছে মই একো কৰা নাই ফাৰ্ষ্ট শ্বটটো লৈ ল'লে নেক্সট শ্বট যাবলৈ হ'লে নেক্সট দিলোঁ আকৌ মই ৰেকৰ্ড কৰিলোঁ অটোমেটিক গিম্বলটোৱে শ্বট লৈ ল'লে সেকেন্ড শ্বটটো লৈ সেভো হৈ গ'ল এতিয়া সেভ কৰাৰ পিছত এনেকৈ ওলাব সেভ এণ্ড পোষ্ট আৰু সেভ অনলি আপোনালোকে পোষ্টো কৰিব পাৰিব DJI যিটো এপ আছে তাত মই যদি এপ সেভ কৰিব নোখোজোঁ তাত বা মানে পোষ্ট কৰিব যদি নোখোজোঁ তেতিয়া মই অকল সেভ অনলি সিলেক্ট কৰিম ওকে দি দিলোঁ এইটো সেভ হৈ গ'ল মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো ফিচাৰ্ছখিনি নিশ্চয় দেখিলে আৰু তেনেকৈ বহুত ফিচাৰ্ছ আছে যিখিনি মই জানো সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে যদি ল'ম বুলি বিচাৰিছে ল'ব পাৰিব গিম্বল এটা ল'লে কি হয় চিনেমেটিক ভিডিঅ' কৰিবলৈ অলপ ভাল হয় বহুত ষ্টেবিলাইজ উঠে ভিডিঅ'বোৰ আৰু তেনেকৈ মই ইয়াত যি প্ৰিছেট আছিলে মই আপোনালোকক দেখাইছিলোঁ ষ্টৰিত কিছুমান প্ৰিছেট আছিলে তাৰে প্ৰিছেট এটা লৈ পিনে মই মোৰ লগত আজি আছিলে সুমেশ সি মোক কেমেৰাত সহায় কৰিছে তাৰে মই চিনেমেটিক শ্বট এটা তুলিলোঁ এই প্ৰিছেটখিনিৰ পৰা আপোনালোকক এতিয়া দেখুৱাম আপোনালোকে চাব কেনেকুৱা লাগে ভিডিঅ'টো চাই ক'ব আৰু তেনেকৈ আপোনালোকে বনাব পাৰিব চাই লওকচোন ভিডিঅ'টো সুমেশ ই আজি মোক কেমেৰাত হেল্প কৰিলে আৰু ইয়াৰে চিনেমেটিক ভিডিঅ'টো বনাইছিলোঁ কেনেকুৱা লাগিলে আপোনালোকে চাই জনাব কমেণ্টত
আৰু ইয়াৰো চেনেল এটা আছে, চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ মেলি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব, কমেণ্ট কৰিব কেনেকুৱা লাগে চাই। চ' সেই ভিডিঅ'টো আৰু বেছি দীঘলে নকৰোঁ, ইয়াতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন টাটা বাই বাই, টেক কেয়াৰ, জয় অসম।